চাৰিওফালে কেৱল পানী পানী পানী। এই পানীৰ মাজেদি আমি নাও লৈ গৈ আছোঁ। আমাৰ এজনী ভণ্টি, অকণমানি ভণ্টি আমাক লৈ গৈ আছে আমাৰ গন্তব্য স্থানলৈ। হাই ফ্ৰেণ্ডছ, কি খবৰ? বহুত দিন হ'ল অকল যিকোনো ভিডিঅ' আপোনালোকক দেখাই আছোঁ। চ' আজি টিভিত এটা ভিডিঅ' বনাম। বিশেষকৈ লাইভ বিলৰ পৰা মানুহজনে হঠাৎ ফোন কৰিলে, ডিছখন অকণমান ছিগনেল পোৱা নাই, তো চাই দিবলৈ মাতিলে। তেওঁ কৈছে যে পানী হৈছে, চিন্তা কৰিব নালাগে, নাৱে লৈ যাম, চব সকলো ব্যৱস্থা কৰি দিম। সেই বুলি কোৱা দেখি যাওঁ বুলি আগবাঢ়িছোঁ। চ' তাৰ জেগাবিলাক চাব আপোনালোকে, আৰু কেনেকৈ ঠিক কৰিম সেইটোৰ বিষয়টো অকণমান দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো মানে ভাল লাগে, মানে চাই যদি অকণমান কিবা এটা পাৰিছোঁ লিখীয়া লাগিছে বনাবলৈ, তো তেতিয়াহ'লে আপুনি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া কি হয়, অন্ততঃ মনটো ভাল লাগে, আৰু আগলৈ এনেকৈ ভিডিঅ' বনাবলৈ অলপ মনটো মানে বুজি পাইছে আৰু বাকীটো নকলেও হ'ব। তো চাই থাকক ভিডিঅ'টো। তো আমি বাইক লৈ ওলাই ল'লোঁ, এতিয়া লাহেকৈ যাম আৰু দুইটাই। এতিয়া বাইক ষ্টাৰ্ট কৰি লৈছোঁ, চাই থাককচোন আপোনালোকে। ফাইনেলি এতিয়া যি জেগালৈ যাম বুলি আহিছিলোঁ সেই জেগা পালোহি, কিন্তু এতিয়া পানীৰ কাৰণে যাব নোৱাৰোঁ। তো এজনে অকণমান ৱেইট কৰিবলৈ কৈছে, নাওখন লৈ আহি আছোঁ বুলি কৈছে। গতিকে ৰখি দিছোঁ আৰু তেওঁৰ কাৰণে, নাওতে যাম। আমাৰ নাও আহি পাই গ'লি, উঠিয়ে লৈছোঁ আৰু দেই। ভণ্টি চলা, ভণ্টি হে বৰ্তমান নাও আহি গ'ল, নাৱে আমি গৈ আছোঁ। ভণ্টি আমাক লৈ গৈ আছে, হয়নে ভণ্টি? চিকেটা পানীটো কমিলে আজি, হ'লেও এইখিনি শুকানো 2-3 দিন লাগিব চাগে। লাগিব এইবিলাকে ঠিকনা নাই, কষ্ট কৰি যাবলগীয়া হৈছে। ভণ্টি পাৰিছ নাই? এইফালে অকণ চাই ল। তহঁতৰ এই চিষ্টেমটো মোক শিকাই দিবিচোন, কথা চথা মাৰি এতিয়া নিজে লৈ যাম কেতিয়াবা। আমাৰ কথা আমি হয় নাই? এইয়া আমি এতিয়া বৰ্তমান মানুহক পাই গৈছোঁহি। নাওখন চপাই দিয়া ভণ্টি লাহেকৈ চুটকৈ। এই আমাৰ চিকেটা হৈ পাইছোঁ। কামটো ফাইনেলি কৰি শেষ কৰিলোঁ। চিকেটা কেনেকুৱা পালে? ভণ্টি পানী মাৰ, পূৰা পানী মাৰ, পাৰ হ'ব লাগিব। তেন্তে গধূলি হ'লেও টেনশ্যন নাই।